নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত দেখুৱা মই স্কাৰ্ট কেনেকৈ চিলাওঁ স্কুল ড্ৰেছৰ। তো এনেকৈ বগা কাপোৰখন লৈ লৈছোঁ। বগা কাপোৰখন দীঘল কিমানখিনি সেই হিচাপে কাটি মই হাততে কুচিখিনি দি লৈছোঁ। হাতত কুচিখিনি দি ল'লে চিলাব ভাল হয়, ডাইৰেক্ট মেচিনত চিলালে অসুবিধা হয়। তো কুচিখিনি দিয়া হৈ গ'ল। মই কি ডিজাইনত চিলাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত এনেকৈ আগফালে ডিজাইন কৰি দিম, যিহেতু এইখিনি কাটি লৈছোঁ, দুডাল ফিটাও লাগিব। তো একেদৰে মই এইখনো কাটি লৈছোঁ, কাটি কুচি থুচি দি ৰেডি কৰিছোঁ। ইয়াতো ডিজাইন কৰি দিম আগফালৰখিনি। তো এয়া চিলোৱা হৈ গ'ল, নিহাই পিন্ধি স্কুল যাবৰ কাৰণে ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই।